এই কৃষ্ণৰ মূৰতে ফুল ফুলে পানী নিয়াৰ পাই মুকলি হলৈ গোবিন্দই হাই হেল্ল' নমস্কাৰ DPW চেনেললৈ পুনৰবাৰ আপোনাক স্বাগতম জনাইছো আৰু বিহু যেহেতু সমাগত আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ বিহুৰ ওলগ জনাইছো আৰু লগতে অসমীয়া নৱবৰ্ষৰ আগতীয়াকৈ সমূহ মোৰ অনুৰাগীলৈ অসমবাসী ৰাইজলৈ ওলগ জনাইছো আমি আহিছো দালাং গাঁৱলৈ দালাং গাঁৱত আচলতে ব্যতিক্ৰমী ধৰণে তেখেতসকলে বিহুক আদৰে আৰু অসমৰ এতিয়া প্ৰতিখন গাঁৱতে এনেকুৱা ধৰণৰ পৰিৱেশ চলি আছে আৰু সেই চাবলৈ আমি আহিছো আৰু মোক আচলতে এই পৰিৱেশটো চিনাকি কৰি দিব আমাৰ সকলোৱে পৰিচিত আমাৰ কৃষক বনদত্ত ছাৰ ৰখি আছে আমাৰ চকত আমি তাৰ ছাৰক লম ছাৰ ইতিমধ্যে ৰখি আছে ছাৰ আমি ছাৰক লওঁ ছাৰ আহক ছাৰ নমস্কাৰ ছাৰ ছাৰ আমি আপুনি ছাৰ কি দেখাব প্ৰথমতে আমাক ছাৰ আমি আমাৰ এতিয়া জেং বিহু দল আছে জেং বিহুৰ নাম দলটো হৈছে মঞ্জুৰা দত্ত সৰণী জিলমিল জেং বিহু দল এই দলটো অতি পুৰণি দল আৰু প্ৰতি বছৰে তেওঁলোকে এই ধৰণে মানে পথাৰত আহি আখৰা কৰে আৰু আজিও আপোনালোকে দেখা পাব সেই দলটিয়ে সুন্দৰকৈ তেওঁলোকৰ কলাসমূহ প্ৰদৰ্শন তেওঁলোকে পথাৰতে ৰিহাৰ্চেল কৰি আছে পথাৰতে তেওঁলোকে মানে জেং বিহু মানে হেৰি কৰি আছে বিহু লাগি গৈছে মানে তাৰ আগত পৰিৱেশটো মই দেখুৱাই লৈছো চাওকচোন ইমান ধুনীয়া এখন পথাৰ ইমান ধুনীয়া এখন পথাৰ আৰু সেই পথাৰৰ এনেকুৱা আলিয়া মই গাড়ী লৈ আহি আছো আৰু গাঁৱৰ এটা পৰিৱেশ অৱশ্যে এতিয়া এনেকুৱা ধৰণৰ পৰিৱেশ বিলাক গাঁৱৰ পৰা প্ৰায় নোহোৱা হৈ গৈছে আৰু নেচাৰেলি কালচাৰেলটো ৰিচ হয় গাঁওখন আচলতে নেচাৰেলিও খুব এতিয়াও চহকী হৈয়ে আছে আৰু এইখনে হ'ল পথাৰ এতিয়াতো পথাৰৰ খেতি নোহোৱা নাই এতিয়া নাই বাৰু খেতি বাতি হেৰি গ'ল চপাইছে মানুহে ৰাইজে নহয় আৰু এই পথাৰখনতে তেওঁলোকে জেং বিহু কৰি আছে আমি সেই পৰিৱেশটো চাবলৈকে এই পথাৰখনৰ মাজলৈকে আহিছো ছাৰ আমি পাই গলো তেওঁসকলক লগ কৰোঁ তেওঁলোকে কেনেকে প্ৰস্তুতি চলাইছে এবাৰ চাওঁগে বলক ছাৰ আমি আচলতে সেই ঠাইখিনি আহি পালো সেই পথাৰ এখন দালাঙৰ এখন মেইন পথাৰ নহয় জানো দালাঙৰ এখন মেইন পথাৰ এইফালে আচলতে বৰুৱাজনী এইফালে বৰুৱাজনী আৰু এইখন দালাং গাঁওখন এই গোটেইখন দালাং গাঁওখন আৰু এইখনে এইফালে বৰুৱাজনী গাঁও এই মাজৰ এই পথাৰখনতে আচলতে তেওঁলোকে ইয়াতেই তেওঁলোকে জেং বিহুৰ মানে হেৰি চলি আছে নাজানো আখৰা চলি আছে ছাৰ এই যিটো মানে প্ৰচেষ্টা এইটো মানে কেনেকে মনলৈ আহিল আপোনাৰ কথা হৈছে দালাং গাঁওখন কমলপুৰ সমষ্টিৰ ভিতৰতে এখন সংস্কৃতিবান গাঁও ইয়াতে আমাৰ বিহু 1963 চনত স্থাপন কৰিছিল গতিকে এতিয়া আমাৰ এইবাৰ হীৰক জয়ন্তী বৰ্ষ গতিকে হীৰক জয়ন্তী বৰ্ষ উপলক্ষে এনে আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে সংস্কৃতিৰ প্ৰতি বিশেষ ৰাপ আছে বহু পুৰণা কৃষ্টি সংস্কৃতি ইয়াত হেৰাই গৈছে যদিও আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো অৱশ্যে কিছু হেৰাই গৈছে কিন্তু বৰ্তমান আমি এইবাৰ হীৰক জয়ন্তী উপলক্ষে আমি প্ৰতিগৰাকী ব্যক্তিয়ে শিশুৰ পৰা বৃদ্ধলৈকে যুৱক যুৱতী মহিলা প্ৰত্যেকে লগ লাগি এইবাৰ আটক ধুনীয়াকৈ বিহু আদৰৰ প্ৰস্তুতি চলি আছে আৰু এতিয়াৰ পৰা সেয়া চলি আছে আৰু ইয়াত যিটো মানে ধৰক এই যিসকল আমাৰ যিটো জেং বিহু আপোনালোকৰ যিটো দল যিটো কথা ক'লে আপুনি এইটো মানে মঞ্জুলা দত্ত সৰণীত আচলতে এইটো তেওঁলোকে আপুনি চলাই আছে নহয় দলটো আৰু সেই দলটোত আচলতে এনেকুৱা নহয় যে তাত একদম নাতিৰ পৰা আদি কৰি একদম ককা আইতালৈকে প্লাছ বোৱাৰীখিনিও উঠি আহি পেলাই তেওঁলোকে কৰিছে নহয় আৰু সেইটো এটা ভাল লগা পৰিৱেশ আৰু এনেও আপোনালোক যিখন গাঁও দালাং গাঁওখন কালচাৰেলি বহুত চহকী গাঁও বুলি সকলোৱে জানে আৰু যি অনুষ্ঠানে নহওক সেইটো আচলতে খুব সুন্দৰভাৱে পালন কৰে তেওঁলোকে নহয় জানো আৰু আপোনাক ধন্যবাদ জনাইছো যে এই গাঁওখনৰ বিষয়ে আচলতে সেই কথাখিনি মোক জনালে আৰু মই ভাল লাগি বা মোৰ কথাখিনি ভাল লাগিল আৰু ৰাইজেও ভাল পাব এনেকুৱা ধৰণৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিমান দূৰ পাৰো এই গাঁওখনত যিখিনি আমাৰ অতীজৰ পৰম্পৰা যিখিনি ধৰি ৰাখিছে সেইখিনি আমি নৱপ্ৰজন্মক আচলতে দেখুওৱা এটা প্ৰচেষ্টাহে কৰিছো আৰু ইয়াত হয়তো কেতিয়াবা কৰবাত আমাৰ কিবা হেৰি হ'বও পাৰে সেইখিনি আপোনালোকে অকমান মানে হেৰি মানে আপোনালোকে ক্ষমা কৰিব এইখিনিত নহয় জানো ভুল হ'বও পাৰে কৰবাত এইখিনি কৰোঁতে আমাৰ আৰু এই ইমান সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে কৰিব আমি তেওঁলোকৰ মাজলৈ চাই যাব পাৰো এবাৰ তেওঁলোকে অলৰেডি ৰেডি হৈ আছে তেওঁলোকে নাচিব গছৰ তলতে খুব সুন্দৰকে তেওঁলোকে জেং বিহু নাচিব আমি সেই পৰিৱেশলৈ যাওঁ আৰু তাৰপিছত ছাৰ আপুনি আৰু কি দেখুৱাব সেইখিনি আৰু ৰাইজক আমি বহুখিনি চাব লগা আছে বহু কথাই ক'লে আৰু গাঁৱৰ পৰিৱেশটো দেখুৱাবলৈ আমি তাৰ মাজত যাব লাগিব বৰ্তমান আমি যিহেতু বিহুময় পৰিৱেশ বিহু সমাগত নহয় জানো ছাৰ আৰু সেইখিনি চাই লওঁ ছাৰ ঠিক আছে তেওঁলোক ৰেডি হৈ আছে আমি তালৈকে যাওঁগে বোলো এই পৰিৱেশটো আৰু ইমান ধুনীয়া গছ এজোপা আছে এই গছজোপাৰ তলতে আমাৰ এই দালাঙৰ বোৱাৰী আৰু সকল তেওঁলোকৰ মানে বয়সস্থসকল আছে হয়নে আছে তেওঁলোকৰ গোটেইখিনি মিলি জেং বিহু কৰিব আমি সকলোৱে এবাৰ উপভোগ কৰোঁ এই পৰিৱেশটোৰ লগত
বাইদেউ আপোনালোকৰ কেনেকুৱা এই পৰিৱেশত আহি পেলাই কেনেকুৱা লাগিছে বহুত ভাল মানে লাগিছে বিহুক আদৰিবলৈ সকলোৱে ৰেডি ৰেডি সকলো আমাৰ একদম একদম এই গাঁৱৰে বোৱাৰী ন হয় এই গাঁও গোটেইখিনি আমাৰে বোৱাৰী সকলোৰে আহি কেনেকুৱা লাগিছে ভাল লাগিছে ন? আৰু মাইনাহঁত আছে তোমালোকৰ কেনেকুৱা আপোনালোকৰ ছোৱালী ছোৱালী বোৱাৰী নাতি লগতে আহিছে এনেকুৱা পৰিৱেশত মানে নাপায় সেইকাৰণে আচলতে দালাংখন কালচাৰেলি ৰিচ বুলি কোৱা হয় এতিয়া আমি অকণমান জেং বিহু চাওঁ ৰাইজো চাওঁ কেনেকুৱা আৰু এই পৰিৱেশটোৰ মাজলৈকে গুচি যাওঁ জয় হৰি বোলা ৰিণিকি দে সুগাৱে ফণি দে সুগাৱে ফণি আহা ফণি বিহুলৈ যাওঁ ৰিণিকি দে সুগাৱে ফণি দে সুগাৱে ফণি আহা ফণি বিহু হাততে কাটি মূৰতে গগনা মূৰতে গগনা উতুলিনো বজায়ে যা দেহি ঐ প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে ঐ গছে বনে সলালে ঐ ঢোলৰ মাত শুনিলো পেপাৰ মাত শুনিলো ঐ বিহু বিহু লাগিছে গা ঢেঁকীৰে শালতে দেহি ঐ ঢেঁকীৰে গুম কুমনি ঐ ঢেঁকীৰে গুম কুমনি ঐ খুন্দুনো জহাধানৰ চিৰা ঢেঁকীৰে শালতে দেহি ঐ ঢেঁকীৰে গুম কুমনি ঐ ঢেঁকীৰে গুম কুমনি ঐ খুন্দুনো জহাধানৰ তাঁতৰ শালত বহি ঐ দেউলত পচি তাঁতৰ শালত তাতে বাই আছিলো ঐ দেউলত পচি ঐ জাকি মাৰি ওলালে পুখুৰীৰ পোনা মাছ ঐ জাকি মাৰি ওলালে ঐ তৰা ঐ জাকি মাৰি ওলালে আমাৰ জেং বিহুতি ঐ সমাজৰ মাজৰ কৃষ্ণৰ মূৰতে বকুল ফুলে পাহি নিয়াৰ পাই মুকলি হলই গোবিন্দই ৰাধাই বোলে কৃষ্ণ মোকে পাৰে কৰা এহি যমুনাৰ জলে ঐ গোবিন্দই ৰাম এহি যমুনাৰ জলে ঐ আচলতে ইয়াৰ পৰিৱেশ কেনেকুৱা পালে আপোনালোকে পৰিৱেশটো ভাল লাগিল এটা বিহু এতিয়া খুব লাগি গৈছে দেহাত মানে আৰু আচলতে আমাৰ সেইকাৰণে অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ একেবাৰে আদৰৰ আমাৰ বিহু বুলি ক'লে সকলোৰে এই ডেকাৰ পৰা আদি কৰি একদম সৰু সকলোলৈকে গাত বিহুটো লাগি গৈছে আৰু তেওঁলোকে জাষ্ট দেখাইছে তেওঁলোকৰ লগত ভুল থাকিব পাৰে কিন্তু ইমান সুন্দৰকে তেওঁলোকে কৰিলে আপোনালোকে পিঠা বনাব বনাই নহয় জানো হয় চব বনাম খালো বৈ আছে হয় আমি এইবাৰ আপোনালোকে ইয়াৰ মাজত ইমানখিনি ব্যস্ততা ধৰক বিভিন্ন কাম কৰিব লাগে বিভিন্ন ঘৰৰ কাম তাৰ মাজতেও সৰুজনী আছে বোৱাৰী নতুন বোৱাৰী আছে আপোনাৰ নাতি আছে গোটেইখিনি নহয় আপোনাৰ ইমান ধুনীয়াকে শিকাই লৈ গৈছে গোটেই হেৰিখিনি এটা ভাল লগা পৰিৱেশ নহয় আৰু সেইকাৰণে ভাল লাগে আৰু আপোনালোকে কেনেকেনো বিহুৱান বৈ আছে সেয়া দেখো মানে নাই দেখুৱাব পাৰিম আমি বিহুৱান বৈ আছো পিঠাও বনাই আছো এইবাৰ আপোনালোকৰ ঘৰলৈকে যাওঁ আপোনালোকে বিহু প্ৰত্যেক ঘৰ মানুহতে ঘৰতে আমাৰ বিহুৱান ৰেডি হৈ আছে আৰু ৰাইজক বা অতিথিক আদৰিবলৈ পিঠা বনাইছো আমি গাঁৱলৈকে যাওঁ আৰু এইটোৱে দাৰাংগৰ পৰিৱেশ আৰু সঁচাকে ভাল লগা আৰু আপোনালোকে
বিহু শুভেচ্ছা দিয়ক সকলোৱে নৱবৰ্ষৰ শুভেচ্ছা যাচিছো আৰু আপোনালোকে ফুৰি ইমান ধুনীয়াকে এইটো কোনে বনাই দিছে আপোনালোকক নিজে বনাইছে ইমান ধুনীয়াকে এইটো বনাব জানিছে আৰু ধুনীয়াকে লাগি ভাল লাগিছে আৰু এনেধৰণে আপোনালোকে সদায় হাঁহি ধেমালিকে থাকক বিহু সকলো শুভেচ্ছা থাকিল আৰু আমি সকলোৱে থাকিল আমি আপোনালোকৰ ঘৰলৈ যাওঁ ছাৰ আপুনি আচলতে আমাক দালাং গাঁৱৰ যি আমাৰ মানে জেং বিহু দল আছে সেই জেং বিহু দলটো আপোনালোকে দেখুৱালে না ছাৰ এতিয়া ছাৰ আপোনালোকৰ আৰু দালাঙত আৰু কি কি পৰিৱেশ দেখা আমি চাবলৈ আহিছো ছাৰ আমিতো ইফালে যাব লাগিব এইটো ৰাস্তা যাব লাগিব হয় প্ৰতিগৰাকী ব্যক্তি শিশুৰ পৰা বৃদ্ধলৈকে যুৱক যুৱতী প্ৰত্যেকে বিহুত লৈ ব্যস্ত হৈ পৰিছে ঘৰে ঘৰে পিঠা পনা কৰিছে আৰু প্ৰতিগৰাকী শিপিনীয়ে তেওঁলোকৰ শালত গামোচা বৈ আছে আৰু ছাৰ এতিয়া এনেকুৱা যে অসমৰতো প্ৰতিখন গাঁৱতে আচলতে এনেকুৱা পৰিৱেশ কিন্তু এই ব্যতিক্ৰম দালাং গাঁওখন আচলতে ব্যতিক্ৰম নহয় তাৰ নহয় ব্যতিক্ৰম যে আমি সেই পৰিৱেশটো পাম চাগে এতিয়াও বিহু যিহেতু সমাজত আৰু আমাৰ সকলোৰে আদৰৰ সকলোৰে আপোনৰ আমাৰ অসমীয়াৰ আমাৰ মানে জাতিৰ উৎসৱ নহয় জানো আমাৰ প্ৰাণৰো প্ৰাণৰ বুলি কোৱা হয় বিহু আচলতে সমাগত আৰু বিহুক আদৰৰ কাৰণে প্ৰতিখন গাঁৱতে আচলতে এতিয়া উদুলি মুদুলি পৰিৱেশ ছাৰ আচলতে আপোনালোকৰ দালাং গাঁওখন বহুতেই হয়তো ইমান ভিতৰৰ পৰিৱেশ দেখা নাই আৰু ইমান নেচাৰেল পৰিৱেশৰ মাজত ইফালে কল মানে আৰু ইফালে তামোলৰ বাগান হয় সুন্দৰ আৰু ইফালে একদম দুইফালে ৰাস্তাৰ দুপৰে বাঁহৰ বেৰ একদম নেচাৰেল পৰিৱেশত আছে দালাংবাসী থাকে আৰু সেইকাৰণে হয়তো আৰু বাইদেউকো দেখাবলৈ বাইদেউ ক'ৰবাত যাব আপুনি মানে বিহু লাগি গৈছে আপোনাৰ মানে এতিয়া এইবাৰতো আপোনালোকৰ গাঁৱত মানে বিহুৰ হীৰক জয়ন্তী পালন কৰিব আৰু আমি অলপ আগতে দেখিলো যে জেং বিহু দল পথাৰত নাচি আছে আৰু আপোনালোকে গামোচা চামোচা আদৰিবলৈ ৰেডি পুৰা প্ৰত্যেক ঘৰে ঘৰে বয়ে বিহু বুলি গামোচা আমি ৰেডি হৈছে আমাৰ আৰু পিঠা বনাব পিঠাগুৰি শুনবা কাৰণে আহি আছো আমি একেলগে চবে মিলি পেলাই শুনে আৰু আচলতে সেইকাৰণে আচলতে কালচাৰেল সাংস্কৃতিক ভাৱে একদম উন্নত ঠাই বুলি কয় দালাংখন হয় জানো ভাল লাগিল আৰু দেখি পৰিৱেশটো ইমান গাঁৱলীয়া পৰিৱেশ এটা পালো খুব ভাল লাগিল বলক বাইদেউ আমিও তালৈকে যাম আপোনালোকৰ পিঠা বনোৱা কেনেকে বনাইছে আৰু কেনেধৰণে বিহুক আদৰিব লৈছে সেইখিনি এবাৰ চামগে তালৈকে গৈ থাকো আচলতে সোমাই তেখেতসকলে এঘৰ ইয়াৰে মানে এঘৰ মানে গাঁৱৰ ঘৰ সোমাইছো তেখেতসকলৰ সোমাই আচলতে পৰিৱেশটো এনেকুৱা তেওঁলোকৰ চোতালত ইমান ধুনীয়াকে গছ ফুলেৰে সজাই ৰাখিছে আৰু এনেকে ধৰণৰ কিবা কিবি ৰাখিছে ভাল লগা পৰিৱেশ আৰু দেখুৱাইছো ইমান পৰিপাটি এখন গাঁও আৰু তেওঁলোকৰ ঘৰৰ পৰিৱেশ বিলাক এনেকুৱা ফুলবিলাক এনেকুৱা ধৰণৰ ৰাখিছে আৰু আপোনালোকে শুনিছে চাগে ঢেঁকীৰ শব্দ গুমগুমাই আছে হয় ঢেঁকী পিঠা খুন্দি আছে আমি তাৰ পৰিৱেশ দেখুৱাবলৈ আপোনালোকক বেছি দেৰি নকৰো সাছপেন্স নিদিওঁ আৰু এই গাঁৱৰ আচলতে এটা পজিটিভ বাৰ্তা দিবলৈ চেষ্টা কৰিছে আচলতে গাঁৱৰ চহা জীৱনৰ মানুহখিনি কেনেধৰণে আচলতে বিহুৰ সময়ত মানুহ ব্যস্ত হৈ পৰে আৰু সেই পৰিৱেশটো দেখুৱাবলৈ আৰু এটা ভিডিঅ' দেখাবলৈ গাঁৱত কেনেকে ধৰণে থাকে যিমানখিনি পাৰিছো সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছো বলক তেওঁলোকে কেনেধৰণে বিহুক আদৰিবলৈ প্ৰস্তুতি চলি আছে সেইটো চাবলৈ ভিতৰলৈ যাওঁ এঘৰ মানে ইয়াৰে মানে গৃহস্থৰ ঘৰলৈ আহিছো আচলতে এই ছাৰৰ ঘৰলৈকে আহিছো তেখেতসকলৰ ঘৰত ৰাইজে মিলি আচলতে বিহুক আদৰাৰ কাৰণে পিঠা বনোৱাৰ প্ৰস্তুতি চলি আছে আমি ঢেঁকীৰ মাত শুনি আছে এইফালে গীত জুৰি আছে আৰু তেখেতসকলে আচলতে খুব সুন্দৰ মানে আচলতে ছাৰ আপোনালোকৰ গাঁওখন কালচাৰেলি বহুত ৰিচ আৰু আপোনাৰ মুখৰ পৰা এটা শব্দ আৰু এটা শুনিম যে এই অঞ্চলত শাক তোলাৰ কাৰণে এটা মহিলাসকলে গীত আছে সেইটো আমি শুনিম অকণমান পিছত কিন্তু আচলতে ঢেঁকীৰ পৰিৱেশ বিহুৰ সময় ঢেঁকী গুমগুমাই আছে ঢেঁকীৰ গুমগুমনি আৰু আচলতে ইয়াৰ ডেকা গাভৰু সকলোৱে মিলি আইতাসকল আছে সকলোৱে মিলি আচলতে বিহুক আদৰাৰ কাৰণে প্ৰস্তুতি চলি আছে এনেধৰণে ধুনীয়াকে বিহু নাম জুৰি জুৰি তেওঁলোকে বিহুক আদৰাৰ প্ৰস্তুতি চলি আছে আৰু মই প্ৰথমতে সুধি হৈছে আমাৰ লগত আইতা এগৰাকী আছে আইতাৰ পৰা প্ৰথমতে মত আইতা পৰিৱেশটো কেনেকুৱা লাগিছে আপোনাৰ আপোনালোকে গাঁৱৰ এখন দালাং গাঁওখন এনেধৰণে মিলা প্ৰীতিৰে সদায় এনেকে বিহু পাতে পৰিৱেশ এয়া আইতা আছে এয়া নাতি আছে এয়া বোৱাৰীসকল আছে মিলি আচলতে এনেধৰণে বিহুক আদৰাৰ চলিছে আৰু মই জানো যে অসমৰ প্ৰতিখন গাঁৱতে এনেধৰণে বিহুক আমাৰ বাপতিখন বিহু আমাৰ প্ৰাণৰ হিয়াৰ বিহুক আদৰাৰ কাৰণে সকলোৱে প্ৰস্তুতি চলাই আছে আপোনালোকৰ পৰিৱেশটো আমি আপোনালোকক তেতিয়া ধুনীয়াকে আপোনালোকে বিহু নাচি দেখুৱালে পথাৰত নহয় জানো এতিয়া পিঠা বনোৱাত ব্যস্ত আৰু এই বছৰ হেনো আপোনালোকৰ গাঁৱত বিহুৰ এবাৰ হীৰক জয়ন্তী নহয় জানো বিহুক আদৰাৰ কাৰণে পুৰা সদায় এনেধৰণে প্ৰস্তুতি চলি থাকে বেছিকে চলি আছে বাইদেউ আপোনালোকৰে ঘৰ এইটো
এনেধৰণে প্ৰতি বছৰে তেনেকে হয় সকলোৱে এনেকে আহে নেকি মানে সকলোৱে মিলি এনেধৰণে মানে বিহুক আদৰৰ কাৰণে এনেধৰণে পিঠা হেৰি কৰে জানো আপোনালোকে এইখিনি পিঠা খুন্দি আছে আৰু কি কি কৰিব আৰু আমি আৰু গুড়া খুন্দিম আৰু লাও পোলা পিঠা বনাম মিঠাই দি আমি খাব পাম চাগে আজি আগতে হয় বিহু আদৰৰ বস্তু ভাল লাগিল আৰু এইটো দেশৰ উদ্দেশ্য এইটো আচলতে যিমান পাৰিছো আমি আগৰ চহা জীৱনত জড়িত গাঁৱৰ পৰিৱেশ দেখিবলৈ চেষ্টা কৰিছো দালাং গাঁওখনো আচলতে ইয়াৰ ব্যতিক্ৰম নহয় আৰু সেইকাৰণে কেনেধৰণে এখন গাঁৱৰ মানুহে চহা জীৱনত জড়িত এই বিহুটোক আদৰৰ কাৰণে প্ৰস্তুতি চলায় সেই বিষয়ে জানিবলৈ আহিছো আৰু ছাৰ আছে তেখেতসকলৰ গাঁৱত হেনো মহিলাসকলে শাক তোলাৰ কাৰণে গীত পৰিৱেশন কৰে নহয় সেইটো আমি শুনিম আৰু আইতা বিহু হব নেকি আপোনাৰ বিহু পাৰিবনে বিহু এফাকি আপুনি এনে তথাপিতো আপোনাৰ কিবা মনত আছেনে আগৰ দিনত কেনেকে পালন কৰিছিলে মনতে নাই তেখেতসকলক জুৰি দিব আপোনালোকে বোৱাৰীখিনি গাই দিব আপুনি এবাৰ জুৰি দিলে হ'ল আপোনালোকে ধৰি দিয়ক ঢেকি দি থাকোতে পলুৱাই ধৰিব লাগিব অ চেনি মাই হালি জালি নাচাচোন পৰিৱেশ আৰু আমি আইতা কেনেকুৱা লাগিছে আপোনাৰ পৰিৱেশটো দেখি ভাল লাগিছে নহয় ইয়াত নাতি বোৱাৰী আইতা সকলোৱে মিলি আপোনাৰ এনেকুৱা ধৰণে বিহুৰ আইতা বিহুৰ পিঠা পনা এনেকে তেনেকে কৰি কৰে আৰু সেই পৰিৱেশ দেখুৱালো আৰু আছে ইয়াত গাঁৱত আৰু বেলেগ বেলেগ পৰিৱেশ ঘূৰি হৈ আছে আমি চাবলৈ যাম আচলতে বিহুত কেনেকে ব্যস্ত হৈ থাকে আমাৰ জীৱন সেই দেখিবলৈ বিচাৰিছো আৰু বেলেগ গাঁৱত গৈছো তেওঁলোকে কেনেধৰণে কৈছে সেইটো চাবলৈ যাম আইতা আমি আহিছো নমস্কাৰ নহয় আশীৰ্বাদ কৰিব নহয় আহিছো আইতা ঠিক আছে আচলতে আমাৰ মাজৰ পৰা কিছুমান বস্তু এতিয়া নাইকিয়া হৈ গৈছে যে আচলতে বিহুত যে সাত বিহুৰ সময়ত যেতিয়া শাক তোলে শাক খোৱা এটা প্ৰথা আছে আমাৰ বিহুৰ লগত জড়িত এটা পৰম্পৰা আছে আৰু সেই শাক তোলাৰ সময়তো কিছু গীত গাই প্ৰায় মহিলাসকলে আচলতে সেইটো শাকবিলাক তোলে সেইটো আগত আছিল হয়তো কিছুমান গাঁৱত এতিয়াও আছে কিন্তু দালাং গাঁৱত এই প্ৰথাটো এই গীতবিলাক যাতে হেৰাই নাযায় আমাৰ মাজৰ পৰা আৰু সেইটো আচলতে আমাৰ সকলোৰে পৰিচিত ছাৰ হৰিনাথ ছাৰে এইটো মানে পদক্ষেপ লৈ পেলাই গাঁৱৰ বোৱাৰীখিনিক লৈ পেলাই যিখিনি মহিলাসকলক লৈ তেখেতসকলে এইটো ধৰি শিকাইছে ছাৰ মানে এই যে প্ৰথা এই যে প্ৰচেষ্টা যিটো আপুনি ৰাখিছে আচলতে কেনেধৰণে শাক তোলা গীতটো অকণ গাই দি শুনাব নেকি ছাৰ আপোনাৰ কথা হ'ল কি আমাৰ এইটো পৰম্পৰা চলি আহিছে সাত বিহুৰ দিনা সাতবিধ আজিকালি সাতবিধ বুলি নহয় কমেও 100 বিধ শাক যদি সংগ্ৰহ কৰি খাব পায় তেনে বিভিন্ন বেমাৰ আজাৰৰ পৰা ৰক্ষা পায় বুলি এটা বিশ্বাস আছে গতিকে ইতিমধ্যে সেই যিবিলাক গীত শাক তোলোতে মহিলাসকলে সুৰীয়া গীত গাই গাই শাক তুলিছে বিহু যিহেতু এটা ফূৰ্তি উৎসৱ আনন্দ উৎসৱ আৰু এইটো এটা আনন্দভাৱে গান গায় গাইত জুৰি দিব নেকি এতিয়া সেইটো প্ৰায় এতিয়া কমি গ'ল তথাপি আমি তাক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছো আৰু আমাৰ গাঁৱত বিশেষকৈ মোতকৈ এজন বেছি অভিজ্ঞ আছিল তেখেত বৰ্তমান অসুস্থ আছে অশোক নাথ তেখেত মোতকৈ বহুত মানে অভিজ্ঞ আৰু এই ক্ষেত্ৰত তথাপি এই শাক তোলা গীত মই অলপ আওৰাই দিব বিচাৰিছো আমাৰ আইসকলেও ধৰিব এখেতসকলে শাক উঠাই আছে হয় কেনেধৰণে আমি এটা জাষ্ট প্ৰচেষ্টা কেনেধৰণে আচলতে এই হেৰাই যোৱা বস্তুখিনি আমি সংগ্ৰহ কৰিব পাৰোঁ নেকি ছাৰে এইটো পদক্ষেপ লৈছে আমি দেখুৱাব বিচাৰিছো এই কথাখিনি তাৰমানে মহিলাসকল কোনোবা এজনী এইটো গোটেইবিলাকক মাতি আনি একেলগে শাক তুলি তেওঁলোকে ফূৰ্তি কৰিছিল আনন্দ কৰিছিল গতিকে সেই গীতটো মই অলপ গুণগুণাই দিছো এ হাত খে কিৰিকি কিনা হাত খে কিৰিকি কিনা ভোমৰাই গুঞ্জৰে পাৰ্বতী নাম হাত খে কি তুলি বাজা এ হাত খে কিৰিকি কিনা হাত খে কিৰিকি কিনা ভোমৰাই গুঞ্জৰে পাৰ্বতী নাম হাত খে কি তুলি বাজা কাল পানীয়ে কৰচিয়াৰ পাত বেহাবা যাওয়া জি মথুৰাৰে হাত কাল পানীয়ে মূৰত দধিৰে বোজা ওলালা সুন্দৰী ৰাধা ও যাই ৰাধা মথুৰাৰ হাতে
কাল পানিয়ে করসিয়ার পাত এ বেহাবা যাওয়া জি মচুরারে হাত কাল পানিয়ে। আচলতে খুব সুন্দৰভাৱে ইয়াৰ যিটো ধুনীয়াকে দেখুৱালে আৰু নৱপ্ৰজন্মই এইটো জানক যে যিখিনি এতিয়া হেৰাই গৈছে আমাৰ মাজৰ পৰা এই সংস্কৃতিবিলাক নাইকিয়া হৈ যাব বিচাৰিছে। মানে এতিয়া যিহেতু আমাৰ নগৰীকৰণৰ দিশেবিলাক গোটেইবিলাক গৈ আছে নহয় জানো, সেইকাৰণে এই গাঁৱৰ এই চহা জীৱনৰ লগত জড়িত এই বস্তুবিলাক আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব ধৰিছে। আৰু নৱপ্ৰজন্মক জনোৱাৰ উদ্দেশ্যে আচলতে এইখিনি আমি এটা চেষ্টা কৰিছো। আৰু এইটো ভাল লাগিছে যে আপুনি এই দালাং গাঁওখন এনেও কালচাৰেলি ৰিচ বুলি কয় সকলে, আৰু দত্ত ছাৰে আচলতে এই বস্তুখিনি আমাৰ গাঁৱত এনেধৰণে পালন কৰোঁ বুলি কথা ক'লে। আৰু মই ভাবিলো এই গোটেইখিনি এটা ৰেকৰ্ড কৰি পেলাই যাতে ৰাইজক দেখুৱাব পাৰোঁ, মোৰ যিখিনি অনুৰাগী আছে তেওঁলোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছো। আচলতে খুব ভাল লাগিল ছাৰ যে আপুনি ইমান ধুনীয়াকে তেখেতসকলৰ লগত এই ৰাইজক মহিলাখিনিক শিকাই আছে। এইটো পদক্ষেপ ভাল পদক্ষেপ, আৰু নৱপ্ৰজন্মই এইটো আদৰি লওক। আৰু আমাৰ আচলতে আমি এনেও কালচাৰেলি বহুত ৰিচ, অসমীয়া বহুত ৰিচ, আমাৰ অসমখন বহুত উন্নত এই ক্ষেত্ৰত আমি বহুত সকলোৱে জানে। আৰু আপোনাক ধৰি ৰাখিছে, ধন্যবাদ জনাইছো। আৰু তেখেতসকলে পিঠা পনাৰ ব্যৱস্থা চলিছে, আৰু এই বছৰ আপোনালোকৰ হীৰক জয়ন্তী বিহু পালন হৈছে। কেনেধৰণে প্ৰত্যেকে বিহু আদৰাৰ কাৰণে প্ৰস্তুতি চলাইছে সেইখিনি চাবলৈ আপোনালোকৰ গাঁৱৰ ভিতৰলৈ যাওঁ ছাৰ। ঠিক আছে, নমস্কাৰ। আহিছে ছাৰ, আপুনি কৈছিলে যে ইয়াত ধৰক যিহেতু এই অঞ্চলটো কৃষি মানে লগত জড়িত অঞ্চল, আৰু এসময়তো ইয়াত কুঁহিয়াৰ যথেষ্টখিনি আছিলে, এতিয়াও আছে, এতিয়া হয়তো আগতকৈ কমিছে, বা এতিয়া হয়তো বাৰীবিলাক মানুহ কমি আহিলে হয়তো কমি গৈছে। কিন্তু সেই সময়তো কিবা কুঁহিয়াৰ পেৰা গীতো আছিলে, আপুনি জানে? মই জনাত অকমান যদি মনত আছে, যিখিনি অকমান যদি মনত আছে আপুনি ক'ব পাৰে। হয়। হাই রে নন্দের কানাই আজি দেখোন বগুলা বর, হাই রে নন্দের কানাই আজি দেখোন বগুলা বর, কোলা কোলা তুলসীরে কোলা কোলা পাত, আয়ু কোলা বাপু কোলা কলিয়ারে জাত, হাই রে নন্দের কানাই আজি দেখোন বগুলা বর। এই ধৰণে মানে বিভিন্ন কাম কাজত ব্যস্ত থাকে। কুঁহিয়াৰ খাল থাকিব, হয় না, পেৰা খাল থাকে, তাত কুঁহিয়াৰ থাকিব, মানুহখিনি আচলতে ফূৰ্তিত আচলতে কামখিনি কৰে। হয়, ভাল লাগিছে। এইখিনি এটা চুবুৰীলৈ আহিছো নহয় জানো। এতিয়া আমাৰ যিহেতু বিহুৰ পৰিৱেশ চলি আছে, আমি এখেতসকলৰ ঘৰত গ'লেও আমি সেনেকুৱা ধৰণৰ পৰিৱেশে পাম নহয় জানো। আমি দেখিলো যে জেং বিহুৰ দল এটাই আপোনাৰ ইয়াত ডেকা গাভৰুসকলে মিলি যিটো পৰিৱেশন কৰিছে আমি পথাৰত চালোৱে, তেখেতসকলৰ ঘৰত তাঁতশালো বৈ আছে বা পিঠা পনা হৈ আছে। আৰু এইটো হ'ল নঙলা খলখা বুলি কয়। আৰু এনেকুৱা আচলতে পৰিৱেশ এতিয়া গাঁৱৰ পৰা প্ৰায় নাইকিয়া হৈ গৈছে, যে ইয়াতো কিছু সংখ্যক মানুহৰ ঘৰত এতিয়াও এই খলখা বুলি কয়, এই খলখাটো ৰাখিছে। আমি ভাল লাগিছে খুব এটা। আপোনালোকৰ আচলতে ইয়াৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে গাঁৱৰ যিমান পাৰো ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছো। ইয়াত খলখা আছে ঘৰত, এই এনেকুৱা পদূলি সন্মুখত। আমি তেখেতসকলৰ ঘৰৰ ভিতৰলৈ যাওঁ, আৰু তেখেতসকলৰ ঘৰতো চাগে এই পৰিৱেশে আছে নহয় জানো। কিন্তু এতিয়া এইখন খলখা গৈ পেলাই জপনা বা ডাঙৰ বিলৰ হৈ গ'ল নহয় জানো। কিন্তু কিছুমান ঘৰত এতিয়াও এনেধৰণে খলখা ৰাখি থৈ দিছে। আৰু ছাৰ সেই পৰিৱেশটো আমি পাম তেওঁলোকৰ ঘৰতো। তাঁতশাল আছে বিভিন্ন, ইয়াততো আচলতে এখন মিনি শুৱালকুছি বুলিও কোৱা হয়, মিনি শুৱালকুছি বুলি কোৱা হয়। তাঁতশালো আছে, কিন্তু আমি যিটো আমাৰ অসমীয়া শিপিনে যিটো গামোচা বৈ আছে, তেখেতসকলে গামোচা বৈ আছে। আৰু বিহুক লৈ কেনেধৰণে বিহু আদৰৰ প্ৰস্তুতি চলাইছে সেইখিনি আমি চাওঁগে বোলো তেওঁলোকৰ ভিতৰত। ছাৰ, আমি এতিয়া আৰু ঘৰ আৰু ঘৰ মানে দালাং গাঁৱৰ ঘৰলৈ আহিলো। আমি তাত দেখিলো শাক তোলা, গান শুনিলো, পিঠা বনাই আছে। আৰু ইয়াতো শাকৰ মানে এতিয়া মানে সেইখিনি গোটেইখিনি শুনিলো। আচলতে বিহুৰ লগত এই মানে তাঁতশালৰ মাত শুনিছো নহয়, ইয়াতে খাল বৈ আছে। হয়, এতিয়া প্ৰতি ঘৰতে আছে এনেধৰণে খাল বৈ আছে, খালৰ মাত শুনি আছে। আৰু ইয়াতে ধৰণে আচলতে বোৱাৰীসকল মিলি গোটেই তেওঁলোকে জপৰ ফুৰাই আছে নহয় জানো। যে আপোনালোকে বিহুক আদৰাৰ কাৰণে পুৰা প্ৰস্তুতি চলি আছে, এতিয়া শেষেই হোৱা নাই গামোচা। হয়, আচলতে এনেধৰণে প্ৰতিঘৰ মানুহতে দালাং অঞ্চলৰ ছাৰ আপোনালোকৰ এই অঞ্চলত মানে তেনেধৰণে ব্যস্ত হৈ থাকে। আৰু ইয়াৰ পৰা কি হ'বগৈ, ইয়াতে গামোচাৰ কাৰণে গামোচা মানে আপোনালোকে যেতিয়া আলহী আহিব আপোনালোক এই গামোচাৰে আদৰিব নহয় জানো। আৰু তাঁতশালখন চাব পাৰো। ঠিক আছে, ইয়াতে তাঁতশাল ৰেডি, এখন তাঁতশাল ৰেডি হৈ আছে। আৰু এই তাঁতশালত এয়া গামোচা আমাৰ সকলোৰে মানে আমাৰ চিনাকি, এই চিনাকি গামোচাখন আচলতে ইয়াতে ৰেডি হৈ আছে। এই শালতে শিপিনীয়ে বৈ আছে। আৰু বাইদেউ, আপোনালোকে এই যে গামোচা বনাইছে, এই গামোচাৰে ৰাইজক আদৰিব আপোনালোকে ইয়াৰ পৰা নহয় জানো। আপোনালোকৰতো এইবাৰ বিহুৰ হীৰক জয়ন্তী হ'ব,
আৰু প্ৰতি বছৰে এনেধৰণে কৰে জানো আপোনাৰ? প্ৰতি বছৰে এনেধৰণে কৰে। আচলতে খুব ভাল লাগিল। আৰু আপোনালোকৰ ঘৰত পিঠাও চাগে বনাই থকা হৈছে? হয়। আমি কিমান মানে আপোনাৰ গামোচা বৈছে? 50খন। মানে আপোনালোকে যি আলহী আহিব আপোনালোকৰ ঘৰলৈকে, সেই আলহীক বা আপোনাৰ ৰিষ্টক আদৰৰ কাৰণে এয়া গামোচা আপুনি নিজে বনায়? মানে প্ৰতিবাৰ গাঁৱতে আছে কাৰণে আচলতে এতিয়া মানে যেতিয়া নাচনী আৰু বোৱনী এই মাকুৰ লগত জড়িত এই শব্দটো খুব ভাল লাগে। এবাৰ বৈ দেখাব নেকি এবাৰ? এয়া মাকুৰ ঢোলৰ গুণগুণনি, এই মাকুৰ শব্দ, এয়াই বিহু। আৰু এনেকুৱা ধৰণে আপুনি যেতিয়া এখন গাঁৱলৈ সোমাব, অসমীয়া গাঁৱলৈকে, তাত এনেকুৱা পৰিৱেশে দেখা পাব। আৰু সেই বস্তুখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু বলক আমি তেখেতসকলৰ ঘৰত পিঠা পনা ৰেডি হৈ আছে, সেইখিনি চাবলৈ গৈ আছোঁ। তেখেতসকলৰ ঘৰতে আচলতে বিহুৰ পিঠা পনাও বনায়ে আছে। তেখেতসকলে গোটেইখিনি ইয়াৰে চুবুৰীয়া মিলি, ওচৰ চুবুৰীয়া মিলি সকলোৱে পিঠাগুড়ি খুন্দে। আৰু পিঠাগুড়ি খুন্দি সকলোৱে এনেধৰণে এখন ঘৰ একদম পুৰণা যেনেকে ধৰণৰ গাঁৱৰ পৰিৱেশ থাকে, সেনেকুৱা পৰিৱেশ তেওঁলোকে ৰাখিবলৈ চেষ্টা কৰিছে যিমান পাৰে। এতিয়া পিৰা আচলতে আগৰ দিনত এনেকে ৰাখিছিলে, পিৰাবিলাক এনেকে আছে। আৰু আলহী আহিলে ইয়াতে পিৰা বহিব, নহয় জানো? আৰু এটা ভাল লগা পৰিৱেশ তেখেতসকলৰ পাকঘৰত দেখিলো। ছাৰ, এইটো আজিকালি নাইকিয়া হৈ গৈছে, এইটো পৰিৱেশ। এইটো কি বুলি কয় ছাৰ? কি কয়? টেক্সিয়া বুলি কয়। মানে এই যে তিনডাল যে টেক্সিয়া বুলি কয়। আৰু এইটো আচলতে বহুতে গাঁৱত হয়তো প্ৰায় দেখিছে কিছুমানে, কিন্তু এতিয়াও এই চহৰ অঞ্চলত আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, তেখেতসকলে এই বস্তুটোৰ বিষয়ে নাজানে। তেওঁলোকে এতিয়াও এই টেক্সা আৰু এই ডেক্সিত চাহ ৰেডি হৈ আছে নেকি? আমি খাব পাৰো। আৰু ভাল লাগিছে, এয়া আচলতে গাঁৱৰ পৰিৱেশ। আৰু পিঠাও বনাই আছে, এইটো বিহু লাগি গৈছে, নহয় জানো? আৰু টাউনত থাকিলে হয়তো এই পৰিৱেশটো নাপায়, আৰু গাঁৱত থাকিলে এয়াই আচলতে এতিয়া বিহুৰ পৰিৱেশ। আৰু তোমালোক দুগৰাকীয়ে হয়, তোমাৰ নামটো? সাগৰিকা। তোমাৰ? জয়শ্ৰী নাথ। তোমালোকে মাক এনেকে সহায় সহযোগ কৰা, নহয় জানো? পিঠা লাগি মানে বিহু লাগিয়ে গৈছে আৰু। হয়, দুইজনে পিঠা বনোৱা? আৰু শুনিছো তোমালোকৰ হয়তো বেলেগ ঘৰলৈ পিঠা বনাব লৈ যায় ন? খুৰা খুৰীক বনাই দিব লাগে? হয়। আৰু মানে তোমালোকৰ গোটেইখিনি মিলি একেলগে পিঠা বনোৱা? আজি যদি তোমালোকৰ বনাইছা, কালি আকৌ? এতিয়া কি পিঠা হৈ আছে এইটো? এইটো কি পিঠা বনাই আছা? নাৰিকল পিঠা নে তেল পিঠা, তিল পিঠা? নাৰিকল পিঠা। পুৰণা সংস্কৃতি, পুৰণা কালচাৰ এতিয়াও জীয়াই ৰাখিছে। আৰু ছাৰক ধন্যবাদ জনাইছো যথেষ্ট এই কাৰণে যে এই পৰিৱেশটোলৈ মোক লৈ অহাৰ কাৰণে। আচলতে মই ভবা নাছিলো এনেধৰণে যে বিহুক আদৰিব পাৰে। অসমৰ প্ৰতিখন গাঁৱতে এই পৰিৱেশটো আছে, কিন্তু ইয়াৰ যে ব্যতিক্ৰম নহয় দালাং গাঁওখন, এটা সংস্কৃতিৰ প্ৰিয় এখন ঠাই, যোনে কালচাৰ ভাল পায়, প্ৰতিটো অনুষ্ঠান ধুনীয়াকে আদৰিব পাৰে, সেয়া ইয়াৰ আদৰ্শ হিচাপে লৈছে। আৰু আপোনালোকৰ এই ল'ৰা ছোৱালী বোৱাৰীক ইমান ধুনীয়াকে আমাৰ বিহুৰ লগত জড়িত কৰি তাঁত বব শিকাইছে বা এই পৰিৱেশটো দেখুৱাইছে, ভাল লাগিছে। আৰু আপোনালোক সঁচাকে ধন্যবাদ দিছো যে আপোনালোকে ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশটো ৰাখিছে। আৰু তোমালোক নৱপ্ৰজন্মই কেনেকুৱা, এই পৰিৱেশটো দেখি তোমালোক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তোমালোকৰতো গাঁৱত এইবাৰ বিহু হীৰক জয়ন্তী পালন হ'ব, তোমালোকে উলহ মালহেৰে তাত ভাগ ল'বানে? তাৰ কাৰণে তৈয়াৰী? চাওক, এয়া এখন গাঁৱে কেনেধৰণে বিহুক ভাল পায়, সেইটো এটা পৰিৱেশ, আৰু সেয়াই ভাল লগা পৰিৱেশ। আৰু কিবা কিবি আছে, গোটেইখিনি যাবলৈ আমি বাহিৰলৈ যাব লাগিব। আৰু পৰিৱেশ দেখুৱালো, আপোনালোকে কেনেকুৱা পালে এবাৰ কমেন্ট কৰি জনাই দিব। আৰু যদি আপোনালোক সঁচাকে এই পৰিৱেশটো ভাল লাগিছে, বাকীখিনিকো জনাই দিব এবাৰ। আৰু আমি বাহিৰৰ পৰিৱেশটো চাওঁ, তাত কেনেকে বোৱাৰীসকলৰ লগত মিলি তেওঁলোকে কেনেকে কথা পাতে, কি ধৰণে সেই বিহুক আদৰাৰ প্ৰস্তুতি চলিছে, সেইখিনি চাবলৈ যাওঁ। চাওঁ বলক। ইমান ধুনীয়া, ইমান মানে পৰম্পৰা, অসমীয়া যিটো পৰম্পৰা, সেই ধৰণে আপোনালোকে বিহুক ধুনীয়াকে আদৰিব লৈছে। আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে সঁচাকে ধন্যবাদ দিছো যে আপোনালোকৰ গাঁৱৰ এই পৰিৱেশটো ইমান ধুনীয়াকে দেখুৱাবলৈ আপোনালোকে সহায় সহযোগ কৰিছে, তাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোক সকলো ধন্যবাদ জনাইছো। ছাৰ, জলপানৰ ব্যৱস্থা কৰিছে, বানবাতি, এনেধৰণে বানবাতিত আচলতে আমাৰ এটা পৰম্পৰা আছে, যে অসমীয়া সমাজৰ পৰম্পৰা আছে, এনেধৰণে বিহুত বানবাতিৰে জলপান দিয়ে। ইয়াত দৈ চিৰা ঘৰতে বনোৱা, দৈ এই গাঁৱৰে ঘৰতে একদম, নহয়? হয়। ছাৰ, ৰ'ব নোৱাৰি নহয়? আমি আচলতে অকমান খাই লওঁ, নহয়? খাই ইয়াৰ বাকী পিছৰখিনি দেখুৱাম, আপোনালোকো দেখুৱালো। এনেধৰণে নিজৰ ঘৰতে প্ৰস্তুত কৰা এয়া চিৰা আৰু এয়া দৈ। চেনিটো বাৰু বাহিৰৰ, নহয় জানো? কিন্তু ইয়াত আচলতে এসময়তো কুঁহিয়াৰ খেতিও আছিলে, এতিয়া কমিছে বাৰু। এই দৈ আমি খাওঁ, আপোনালোকক বাকীখিনি দেখুৱাম, আমি খাই লওঁ বাৰু। বাকীখিনি আপোনালোকক দেখুৱাই আছো, ঠিক আছে? আৰু এতিয়া প্ৰতিখন গাঁৱৰে, অসমৰ প্ৰতিখন গাঁৱৰ ঘৰত এনেধৰণে বিহুক উখল মাখৰে ইয়াত থকা ওচৰ চুবুৰী, খুৰা খুৰীহঁতৰ ঘৰৰ সকলো আহি পেলাই এখন ঘৰত গোট খায়, তেনেধৰণে গামোচা প্ৰস্তুত কৰে, সেইখিনি দেখুৱালো। আৰু এতিয়া তেওঁলোকে যঁতৰ, ইয়াতে কি কৰিছে আইতা খুৰী, এইটো কি কৰিছে? সূতা লৈ আছে। আপোনালোকৰ লগত আপোনালোকৰ এই অঞ্চলৰ বোৱাৰীখিনিও আছে, আপোনালোকৰ অনুভৱ কেনেকুৱা, যে কেনেকুৱা লাগিছে যে আপোনালোকে ইয়াত এনেধৰণে মিলা প্ৰীতিৰে কামখিনি কৰে, কেনেকুৱা লাগিছে আপোনাৰ?
এনেকে মিলা প্ৰীতিৰে কাম কৰি আমাৰ বহুত ভাল লাগে। প্ৰত্যেক বছৰে এনেকে কৰো আমি কামবিলাক। এতিয়াও সেয়া লাগি আছো। ঠিক আছে। খুৰী, আপোনালোকৰ ঘৰত যিটো পৰিৱেশ, এই পৰিৱেশটো সদায় প্ৰত্যেক বছৰ এনেকুৱাই থাকে? এনেকুৱা থাকে। যতৰ আপোনালোকৰ ছোৱালীখিনিকো আপোনাক শিকাই লৈছে, আৰু এই অঞ্চলৰ যিখিনি বোৱাৰী আপোনালোক শিকাই লৈছে, আৰু আপোনালোকৰ যিখিনি মানে নিজৰ কাপোৰখিনি ইয়াৰ পৰাই তৈয়াৰ কৰিলে আপোনালোকে, আৰু যেতিয়া আলহী আহিব সকলোকে এনেধৰণে আদৰে। এনেধৰণে আচলতে প্ৰতিখন গাঁৱত গ'লে আপোনালোকে দেখিব। আৰু আমি এই গোটেই পৰিৱেশটো দেখুৱালো, আৰু আপোনালোকৰ সকলোৱে কেনেকুৱা পালে সকলোৱে এবাৰ জনাই দিব। আৰু এই যিমান পাৰিছো ইয়াৰ যিটো ৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছো, গাঁৱৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছো। এখন গাঁৱত কেনেধৰণে এটা গাঁৱৰ ৰাইজ কেনেধৰণে সেই পৰিৱেশটোৰ লগত বা বিহুৰ লগত মিলি থাকে, সেই পৰিৱেশটো দেখুৱালো। আৰু ছাৰ, বিশেষকৈ আপোনাক আচলতে ধন্যবাদ জনাইছো যে আচলতে এই পৰিৱেশটো গালাং গাঁৱৰ আচলতে ৰাইজে এনেধৰণে যে বিহু আছে উলহ মালহে উদযাপন কৰে। এই বছৰ হীৰক জয়ন্তী আছে, নহয় জানো? তাত আপোনাৰ কালচাৰেল ৰেলী হ'ব, বিভিন্ন ধৰণৰ কালচাৰেল ৰেলীবিলাক হ'ব। তাততো আপুনি আগভাগ লৈছে কালচাৰেল ৰেলীৰ ক্ষেত্ৰত। দায়িত্ব মোৰে আছে। আৰু ভূপেন ডেকা তেখেত সভাপতি হিচাপত আছে, আৰু সম্পাদক ধ্ৰুৱকুমাৰ পাঠক আছে। আৰু তাত কেনেধৰণৰ প্ৰস্তুতি আপোনালোকৰ? তাত মানে সন্ধিয়া চব ৰিহাৰ্চেল চলি আছে। বিভিন্ন যিবিলাক সংস্কৃতি হেৰাই গৈছে সেইবিলাক আমি প্ৰতি বছৰে উপস্থাপন কৰো আমি। গতিকে আমি সেই যেনে গম পালে শাকটোলা গীত, নাঙলী গীত ইত্যাদি বিলাক আমি চব ৰিহাৰ্চেল চলি আছে। আমি যিখিনি মহিলা আছে এই মহিলাখিনিও তেওঁলোকে ওলাই আহিছে এইবাৰ। তেওঁলোকে বিভিন্ন অনুষ্ঠান কৰিব। আৰু ইয়াত মানে কালচাৰ ৰেলী এটাও হ'ব। তাত বিভিন্ন জনগোষ্ঠীয় আৰু বিভিন্ন যিবিলাক আমাৰ ইয়াৰ মাজৰ পৰা হেৰাই গৈছে সেই গোটেইখিনি ইয়াত উপস্থাপন হ'ব, সৃষ্টি হ'ব। আৰু ভান্তি মেধি আহিব, কালচাৰেল ভাগ ল'ব। আপোনালোকৰ 1 তাৰিখে আহক, এই ৰাইজে মিলি যিখিনি কষ্ট কৰিছে আপোনালোকে চাওক, ইমান ধুনীয়া এটা পৰিৱেশ হ'ব। আৰু গাঁওখন আৰু কালচাৰেলি আচলতে উন্নত বুলি কয়, আৰু সকলোৱে জানে যে এখন কালচাৰেলি ৰিচ, এখন খুব উন্নত এখন ঠাই এই দালাংখন। আৰু ইয়াৰ পৰিৱেশবিলাক আচলতে গাঁৱৰ পৰিৱেশ ৰাখিছে এইটো। আৰু তাত থকা ডেকা গাভৰু সকলোৱে মিলি, ভাই ককাই সকলোৱে মিলি ইয়াৰ উৎসৱ পালন কৰিব বিচাৰে, আৰু সকলোৱে মিলা প্ৰীতিৰে গাঁওখন ধুনীয়াকৈ ৰাখিছে। আৰু এই পৰিৱেশটো সজাই বজাই ৰাখক। আৰু আমাৰ উদ্দেশ্য এটাই, এই ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য, আচলতে হয়তো ক'ৰবাত ৰৈ যাব পাৰে, কিন্তু ইয়াৰ মাজৰ পৰা, আমাৰ অসমীয়াৰ মাজৰ পৰা যিখিনি বস্তু হেৰাই যাব বিচাৰিছে সেইখিনি বস্তু ধৰি ৰখাৰ কাৰণে আৰু নৱপ্ৰজন্মক জনোৱাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনাইছো। আৰু সকলোৱে কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। আৰু কোনোবা যদি মোৰ অনুৰাগী এতিয়াও মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে এবাৰ ছাবস্ক্ৰাইব কৰিব। আৰু সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ ওলগ জনাইছো, আৰু নতুন বৰ্ষৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আৰু এইখিনি কৈ দালাং গাঁৱৰ পৰা মই বিদায় ল'ম। আৰু ছাৰ, আপোনাক সঁচাকৈ ধন্যবাদ জনাইছো, পুনৰবাৰ নমস্কাৰ জনাইছো। হয়, আপোনাক মানে বিহুৰ শুভেচ্ছা জনাইছো, আৰু সমূহ ৰাইজলৈ বিহুৰ শুভেচ্ছা জনাই আমি এই গাঁৱৰ পৰা, ইমান এটা সুন্দৰ পৰিৱেশৰ পৰা বিদায় লৈছো। অন্য এটা ভিডিঅ' পাব আপোনালোক চাবলৈ, আৰু সকলোৱে চাই থাকিব। আৰু মোক এনেদৰে মৰম কৰাৰ কাৰণে সকলো ধন্যবাদ জনাইছো। পুনৰবাৰ বিহুৰ ওলগ জনাই ইয়াৰ পৰা আহিছো। থেংক ইউ, ধন্যবাদ, বাই বাই।